পথাৰিত শুই বাৰু পাইছেনে কেতিয়াবা ভকতীয়া পচা চাউল খাইছেনে কেতিয়াবা ধৰ্মৰ নামত কৰি থাকে পলিটিক্স সাধাৰণ জনতা যায় উজুতি যদি নুবুজে দুখীয়াৰ জীৱন কৰিছে কি হলে শাসন 2021 বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইমাহমান বাকী নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে এতিয়া বাঢ়িছে জনপ্ৰতিনিধিৰ ব্যস্ততা কোনোৱে যদি আধাৰশিলা কৰিছে কোনোৱে আকৌ দিছে বিভিন্ন প্ৰতিশ্ৰুতি মুঠৰ ওপৰত 5 বছৰে হৈ বহি পাৰ কৰা একাংশ জনপ্ৰতিনিধিৰ এতিয়া আপোন লগা মাতখাৰৰ পৰা বাদ পৰি যোৱা নাই সমষ্টিৰ কোনো এজন লোকো আচলতে প্ৰতিটো নিৰ্বাচনৰ আগত এনেবোৰ দৃশ্য প্ৰায় সুলভ এবাৰ একাংশ নেতাৰ কৰ্মকাণ্ডই উদঙাই কেইজনমান সংগীতৰ লগত জড়িত যুৱকে নিৰ্মাণ কৰিলে আকৌ নিৰ্বাচন আহি পালে শীৰ্ষক এটি ব্যতিক্ৰমী গীতৰ ভিডিঅ' ধৰ্মৰ নামত কৰি থাকে পলিটিক্স সাধাৰণ জনতা যায় উজুতি যদি নুবুজে দুখীয়াৰ জীৱন কৰিছে কি হলে শাসন আমাক নালাগে আপোনাৰ পৰা মিছা প্ৰতিশ্ৰুতিৰ ভাষণ আকৌ ইলেকশ্যন আহি পালে শুই থকা কুম্ভকৰ্ণ সাৰ পালে মোৰ ৰাইজবাসী কেনে আছে বুলি কৈ গাঁও চহৰে পাক মাৰে গীতটোত কণ্ঠদান কৰিছে সমীৰ চিন্ময়ে গীতৰ কথাবোৰ নিউজ 18ৰ সাংবাদিক সৌৰভ গাৰ্গৰ সংগীত পৰিচালনা কৰিছে ৰাজা শৰ্মাই গানটো নিৰ্বাচনী কেন্দ্ৰিক গীত অসমৰ ৰাইজৰ কিমানখিনি জ্বলন্ত সমস্যাত অসমৰ ৰাইজ দীৰ্ঘদিনৰ পৰা ভুগি আহিছে এই গীতটোৰ জৰিয়তে আমি সেইখিনি উপস্থাপন কৰিব বিচাৰিছোঁ ইতিমধ্যে অসমৰ ৰাইজে গীতটো আদৰি লৈছে আৰু গীতটোৰ কথাবোৰ মোৰ আৰু গীতটোৰ কণ্ঠদান কৰিছে সমীৰ চিন্ময়ে আৰু গীতটো সংগীতেৰে সজাইছে ৰাজা শৰ্মাই আৰু গীতটোৰ লগত বিশেষভাৱে জড়িত হৈ আছে বিশিষ্ট সংগীত পৰিচালক মানৱ প্ৰবীণ আমি আশা ৰাখিছোঁ সকলোৱে গীতটো আদৰি ল'ব গীতটোৰ সৈতে বিশেষভাৱে জড়িত হৈ আছে অসমৰ বিশিষ্ট সংগীত পৰিচালক মানৱ প্ৰবীণ ব্যুৰ ৰিপৰ্ট বেকি এক্সপ্ৰেছ মিছা প্ৰতিশ্ৰুতিৰ ভাষণ